ভিডিঅ'টো চালে গম পাব কেনেদৰে বনালোঁ ঘৰতে। পুৰিটো বনাবলৈ চুজি আৰু ময়দাৰ প্ৰয়োজন হয়। এইটো 100 গ্ৰাম জোখৰ কাপ। যদিহে মই 1 কাপ চুজি দিওঁ তেনেহ'লে মই মিডিয়াম চাইজৰ চামুচ পাতেৰে 2 চামুচ ময়দা দিম। আৰু এইটো যদি জোখত দিয়ে তেনেহ'লে পুৰি নুফুলাৰ কোনো কথাই নাথাকে। মই প্ৰায় আধা কেজি জোখৰ চুজিৰে বনাইছিলোঁ আজি পুৰি, সেইকাৰণে মই ময়দা প্ৰায় 10 চামুচ দিছোঁ। আপোনাৰ চুজি আৰু ময়দাখিনিৰ অনুপাতত জোখমতে নিমখ অলপ দি ল'ব। তাৰ পিছতে অকণমান বেকিং পাউডাৰ দিব, দি কিনে ধুনীয়াকৈ গোটেইখিনি মিল কৰি ল'ব। মিল কৰাৰ পিছত পানীৰ প্ৰয়োজন হ'ব। পানী আপুনি সদায় গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়াহে পুৰিবোৰ ফুলিব। কাৰণ চুজিটো যেতিয়া গৰম পানী দিওঁ তেতিয়া চুজিবোৰ ধুনীয়াকৈ ফুলি আহিব আৰু ফুলি অহাৰ পিছত স্মুথ হ'ব। তেতিয়া বেলিবও সুবিধা হ'ব আৰু লগতে তেলত দিয়াৰ লগতে সি ধুনীয়াকৈ ফুলি আহিব। আৰু ধুনীয়াকৈ মিহলাই ল'ব। আৰু যদি পানী অলপ সৰহকৈ প্ৰয়োজন হ'ব, কাৰণ গৰম পানী দিয়াৰ লগতে চুজিটো ফুলি আহে। পানীটো জোখমতে দি কিনে ধুনীয়াকৈ আকৌ এবাৰ সানি প্ৰায় 5 মিনিট সময় ধুনীয়াকৈ তাক মঠি থাকিব। প্ৰায় 5 মিনিট সময় হৈ গৈছে আৰু চাওক কিমানখিনি স্মুথ হৈ গ'ল। আৰু লগতে এতিয়া বেলিবও বহুত সুবিধা হ'ব আৰু দেখিবও বহুত ধুনীয়া স্মুথ হৈ গৈছে। আৰু চুজিবোৰ ধুনীয়াকৈ সিজা নিচিনাকৈ ফুলি গৈছে, মানে ময়দাৰ সৈতে ধুনীয়াকৈ মিল খাই গৈছে। ইয়াৰ পিছতে এখন কাপোৰ ভিজাই কিনে ধুনীয়াকৈ মানে ডোটো ঢাকি কিনে ৰাখি দিব আৰু বস্তুটো নৰ্মেল টেম্পাৰেচাৰত ৰাখিব। ইয়াৰ পিছতে মই পানীটো বনাবৰ কাৰণে অলপমান পদিনা পাত লৈ ল'ম। ইয়াতে অলপমান আদা, নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া দি কিনে পদিনা পাতখিনি ধুনীয়াকৈ পাতাত পিচি ল'ম। আলু পিটিকাৰ বাবে 4টা আলু বইল কৰি লোৱা গ'ল আৰু লৈ কিনে তাৰ ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ। আৰু প্ৰায় 10 মিনিট সময় হৈছে, লগতে চাটনিখিনিও ৰেডি হ'ল। আৰু 10 মিনিট সময় প্ৰায় 10 মিনিট হোৱা টাইম হৈ গ'ল ভিজা কাপোৰে ঢাকি কিনে। দৌখিনি অনা হ'ল, আনি কিনে ধুনীয়াকৈ দৌখিনি আৰু এবাৰ মঠি ল'ম। মঠি কিনে তাক সৰু সৰু টুকুৰাত ধুনীয়াকৈ ভগাই ল'ম। চাওক কি ধুনীয়া হৈ আছে, স্মুথ। তাৰপিছত তাক আৰু অকণমান সময় মঠি কিনে সৰু সৰু টুকুৰাত ভাগ কৰি এটা এটাকৈ বেলি লোৱা হ'ব। প্ৰথমতে অকণমান বেলনাখনৰ জোখত ধুনীয়াকৈ বেলি কিনে এটা সৰু জোখৰ গিলাচেৰে ধুনীয়াকৈ কাটি কাটি পুৰি চাইজত, মানে পুৰিটোৰ চাইজত ধুনীয়াকৈ ৰাখি ল'ম। আৰু বেলোতে ইমান বেছি পাতলো নকৰিব আৰু ইমান বেছি ডাঠকৈও নাৰাখিব। ঠিক ভিডিঅ'ত দেখাৰ দৰে ধুনীয়াকৈ আপোনালোকে কাটি ল'ব। লগতে যিখিনি পানীৰ কাৰণে তেতেলী আৰু মিঠৈ ভিজাই থোৱা আছিলে, সেইখিনি ধুনীয়াকৈ অলপমান লৰাই কিনে এখন চেকনিৰে চাকি ল'ম, যাতে তেতেলী গুটিসমূহ আমাৰ পানীখিনিত নপৰে। মিঠৈ দিয়াৰ কাৰণে অকণমান বস্তুটো চালনীয়ে চাকিও প্ৰব্লেম হয়, তাৰ কাৰণে ধুনীয়াকৈ মিলাই অকণমান ঠাণ্ডা পানী দি আকৌ অকণ নিব। এনেও পানীখিনিৰ কাৰণে অকণমান পানীৰ প্ৰয়োজন হ'বই। ধুনীয়াকৈ পানীখিনি মিলাই 2-3বাৰ চাকি দিলে ধুনীয়াকৈ তাৰ পৰা তেতেলীটো আৰু লগতে মিঠৈখিনি পাৰ হৈ আহিব, গুটিখিনি ওপৰত ৰৈ যাব। পুৰি বনাবৰ কাৰণে প্ৰথমতে তেলটো বহুত বেছি গৰম কৰিবলগীয়া হয়, মানে তেলৰ পৰা যাতে ধোঁৱা ওলাই যায় তেনেকুৱাকৈ গৰম কৰিব। ঠাণ্ডা হ'লে পুৰিবোৰ নুফুলে। প্ৰায় মোৰ তেলখিনি ধোঁৱা ওলাইছিলে আৰু প্ৰথমতে গোটেইখিনি দি নাচাব, এখন এখনকৈ দি চাব, কাৰণ তেলটোৰ ওপৰত বহুত কথা থাকে। মই এখন দিছিলোঁ, ধুনীয়াকৈ ফুলিলে, তাৰপিছত মই এখন এখনকৈ পুৰিবোৰ দিয়া আৰম্ভ কৰিম। চাওক কি ধুনীয়াকৈ ফুলিছে। আৰু যদিহে কিছুমানে কয় পুৰিবোৰ নুফুলাৰ কোনো কাৰণেই নাথাকে, যদিহে ময়দা আৰু চুজিটো ধুনীয়া জোখত দিয়ে। তাৰ আগতে কোমলকৈ ধুনীয়াকৈ মঠাটো ইম্পৰ্টেণ্ট। চাওক আমাৰ পুৰি প্ৰায় 2-3খন ৰেডি হৈছে, লাহে লাহে গোটেইখিনি ৰেডি হৈ যাব।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মাজতে এৰি থৈ নাযাব আৰু ঘৰত এবাৰ ধুনীয়াকৈ বনাই চাব। আপোনালোকৰ পুৰিবোৰ ফুলিল নে নাই মোক ক'বলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ পুৰি প্ৰায়খিনিয়ে ৰেডি হৈ গৈছে। দুই এখন ঘপককৈ নুফুলিব পাৰে, সেইবোৰে মনটো ভাঙি নিদিব, কাৰণ বেলোতে কোনোবা এখন কেতিয়াবা অকণ জোখতকৈ বেছিয়ে পাতল হৈ যায় বা কোনোবা এটা অকণমান বেছি ডাঠ হৈ যায়, তেতিয়া দুটা এটা নুফুলে, কিন্তু প্ৰায়খিনি ফুলি যায় যদিহে ময়দা 2 চামুচ আৰু লগতে চুজি 100 গ্ৰাম দিয়ে, সেইটো জোখত দিলে। ইয়াৰ পাছতে আমি পিঁয়াজ কুটি ল'লোঁ। পিঁয়াজ কুটি কিনে যিখিনি আলু বইল কৰি লৈছিলোঁ, আলুখিনি ধুনীয়াকৈ আলুখিনিত কেঁচা জলকীয়া, মিঠাতেল, নিমখ, জালুকৰ গুড়া, ধনিয়া পাত দি কিনে আমি ধুনীয়াকৈ আলুখিনি পিটিকি ল'ম। আমাৰ পুৰি আৰু আলু প্ৰায় ৰেডি হৈ গৈছে। ইয়াৰ পাছতে পানীখিনিৰ কাৰণে যিখিনি আমি চেকি লৈছিলোঁ তেতেলী পানীখিনি, তাত আমি যিখিনি পদিনা পিচি লৈছিলোঁ পেষ্টটো, সেইটো দি ল'ম। দি কিনে পানীখিনি ধুনীয়াকৈ পদিনাখিনিৰ লগত পানীখিনি মিলাই দিম। তাৰপাছতে ইয়াত জোখমতে নিমখ, অলপমান ঠাণ্ডা পানী, অলপমান আদাৰ পেষ্ট, জলকীয়া, অলপমান চাট মছলা আৰু জোখমতে নিমখ, অকণমান জিৰা গুড়ি, লগতে জালুকৰ গুড়া চব দি কিনে ধুনীয়াকৈ পানীখিনি মিলাই ল'ম। বাকীখিনি পানীতে মই জ্বলা, মিঠা, টেঙা গোটেইকেইটা সোৱাদ ল'ব বিচাৰিছোঁ, সেইকাৰণে মই তাত মিঠৈ, জ্বলাটো মুখত লগাকৈ, লগতে টেঙাটো অকণ মুখত লগাকৈ দিছোঁ। খাই বৰ ধুনীয়া লাগে, এবাৰ খাই চাবচোন আপোনালোকে, বহুত ধুনীয়া লাগে। নিমখটো চাই ল'ব, যদি কমি থাকে আৰু অকণ মিলাই ল'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকে বিচাৰে তেনেহ'লে এটা পিঁয়াজ কুটি ধুনীয়াকৈ পানীখিনিৰ লগত মিলাই ল'ব, তেতিয়াও বৰ ধুনীয়া লাগে। আৰু যদি আপোনালোকে নিবিচাৰে তেনেহ'লে স্কিপ কৰিব পাৰে, কিন্তু দি ল'লেও বহুত ভাল পাব খাবলৈ। আৰু পানীখিনি ধুনীয়াকৈ মিলাই ল'ম যাতে চব বস্তু ধুনীয়াকৈ গলি যায়। মই পিঁয়াজ কুটি দি লৈছিলোঁ, খাই বহুত ধুনীয়া লাগে, আপোনালোকে খাই চাব পাৰে, বহুত ধুনীয়া লাগে। আমাৰ পানীও প্ৰায় ৰেডি হৈ গ'ল, আলু, পুৰি, পানী চব ৰেডি। আপোনালোকে ভিডিঅ'টো চালে গম পাব কেনেদৰে বনালোঁ ঘৰতে। খাই ধুনীয়া লাগিলে। আপোনালোকে ভিডিঅ'টোত গম পাব কেনেদৰে বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু সদায় ভিডিঅ' পাই থাকিবলৈ কাৰণে ওচৰতে থকা বেল আইকনটো দবাই দিব। বাই বাই গাইছ। একদম ধুনীয়া মস্তি হৈছে। মা আহিছে।